Hello guys, good morning and welcome back to Ujjwal Sekia Vlogs. তো আন এটা ব্লগৰ সৈতে মই আহি গ'লোঁ। তো বৰ্তমান আমি আহিছোঁ বাইকৰ ভিডিঅ' বনাবলৈ। তো আপোনালোকে বহুতে জানে চাগে মোৰ এটা বাইক আছে ডিউক 250 ব্লেক। আপোনালোকে এইটো মোৰ বাইকটো বাচেণ্টি আপোনালোকে জানে চাগে এইটো মোৰ বাইক হয়। তো মোৰ লগৰ এটা বাইক লৈছে নতুন ইণ্টাৰচেপ্টৰ 650। তো এইটো বাইকটো চাওক কি মজা বাইক। তো আমি আজি ভিডিঅ' বনাব আহিছোঁ। তো চাই থাকক আগলৈ ব্লগটো কণ্টিনিউ কৰি আছোঁ। আৰু মানে দুখন বাইক আহি আছে। তো আৰু এখন বাইক আছে হিমালয়ান, মোৰ দাদাৰ বাইক এখন আহিছে হিমালয়ান আগৰ 411 এখন আহি আছে, আৰু এখন আহি আছে মোৰ নিচিনা ছেইম। তো গোটেইকেইখন বাইক আহি লওক, তাৰপিছত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম। তিনিখন বাইক আহি গ'ল, আৰু এখন বাইক আহিব বাকী আছে। তো মই আপোনালোকক তিনিখন বাইক দেখাই দিছোঁ। ফাৰ্ষ্ট এখনতে আপোনালোকে দেখিছে ইণ্টাৰচেপ্টৰ 650, যোনটো মোৰ লগৰটো বাইকটো হয়। নতুন বাইক হয়, মজা বাইক কিনিছে বে। আৰু এইটো আমাক দেখিব পাইছে মোৰ ডিউক 250 মোৰ পাচন দিয়ে, আপোনালোকে জানেই চবেই ডিউক 250। আৰু এখন মোৰ দাদাৰ হিমালয়ান 411 আহি গৈছে, লিজেণ্ডাৰী বাইক, এইখন দেখিব পাইছে। তো চাই থাকক ব্লগটো আগলৈ। যোনবিলাক ভিডিঅ' মই বনাই আছোঁ সেইবিলাক মোৰ ইনষ্টা পেজত দেখিব ল'ব। তো মোৰ ইনষ্টা পেজটো ফ'ল' কৰি ল'ব। তো বাইক পূৰা লাইন আপত খাৰা হৈ গৈছে, দেখিব পাইছে নহয় কি ধুনীয়া এটা ফ্ৰেম আহি আছে। তো পূৰা অলমষ্ট ৰিল বনি কমপ্লিটে হৈছে, আৰু দুটামান ৰিল বনাব বাকী আছে। তো চাই থাকক, আৰু এখন ডিউক আহিব বাকী আছে। তো ডিউকখন আহি লওক, তাৰপিছত আৰু এটা গেহৰা লাইন আপ হ'ব। আহিছোঁ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ ভিডিঅ' বনাবলৈ। তো হিমালয়ানৰ কেইটামান ছিংগল শ্বুট ল'লোঁ। তো এইখন বাইক মানে মোৰ পাৰ্চনেল বহুত ভাল লাগে, হিমালয়ান 411। আৰু এতিয়াৰখন মানে ইমান মোৰ ভাল নালাগে বুজিছে, এতিয়াৰখন মানে 450 আই থিংক। তো এইখন মোৰ ইমান ভাল নালাগে। তো এইখন হিমালয়ান 411 মোৰ এখন ড্ৰিম বাইক আছিলে। মানে মই যেতিয়া বাইক লৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে হিমালয়ান লওঁ বুলি, কিন্তু মোৰ মায়ে ক'লে মানে এই স্পকটোৰ কাৰণে ল'বলৈ মানা কৰিলে। তো সেইকাৰণে মই হিমালয়ানটো নল'লোঁ, কিন্তু ফাৰ্ষ্ট চইচ মোৰ সদায় হিমালয়ানে আছিলে। তাৰপিছত দেখিব পাইছে দুখন বাইক ইয়াত ৰখি আছে, মোৰ বাইকটো আৰু এইটো লগৰটোৰ। তো ইহঁতে ক'ত গ'ল এতিয়া, পানী চানী আনিব গৈছে বোলা। বহুত ৰ'দ দিছে মানে বুজিছে, কিন্তু থাকিব পৰা নাই, ইমান ৰ'দ দিয়া, ইমান ঠাণ্ডা জেগাত ইমান ৰ'দটো দিব নালাগে। তো ভিডিঅ' অলমষ্ট ডানেই হৈ গৈছে। মোৰ বাইকটো আপোনালোকে চিনি পায়ে চাগে, তেজপুৰ ৰাস্তাত দৌৰি থাকে, উৰি থাকে আৰু বুজিছে নাই, মই উৰাই থাকোঁ এইটো বাইক। তো মোৰ বাইকটো মানে এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে মই বাইকটো কেইদিনমান ওলোৱা নাছিলোঁ, আপোনালোকে ৰাস্তাত দেখা নাছিলে মোৰ বাইকটো কেইদিনমান। এইটো বস্তু, এই যোনটো স্প্ৰিংটো ন, এইটো সেই ভিতৰৰ যোনটো এইটো মালটো আছে, এইটো মানে ভিতৰত ভাঙি গ'ল। এইটো কেনেকৈ ভাঙিলে মই গম নাপালোঁ। মই কোনো ৰাফ ৰাইডিং কৰা নাই বা ক'ত পেলোৱা নাই, ক'তো গাঁতত বেছি ভাৰী মানুহ উঠোৱা নাই, কিন্তু এইটো ভাঙি গ'ল। তো আপোনালোকৰ কোনোবাই যদি জানে এইটো কথা ভালকৈ মোক ইনফৰ্ম কৰিব কমেণ্ট বক্সত। তো এইটো মানে মই অৰ্ডাৰ দিছোঁ, তো অৰ্ডাৰ দিওঁতে লাগিব মানে এমাহ লাগিব বুলি কৈছিলে, মিনছ মানে ডিচেম্বৰত ভাঙিছিলে। তো যোনটো 2024 ডিচেম্বৰ মান্থৰ অৰ্ডাৰখিনি আছিলে, তো ডিচেম্বৰতেই সেইখিনি কমপ্লিট হৈ গ'ল। আৰু মই গৈছিলোঁ ডিচেম্বৰৰ মানে 20 তাৰিখ মানে গৈছিলোঁ। তো মোক কৈছিলে যে জানুৱাৰীত তোমাৰ অৰ্ডাৰ আহিব। তো এতিয়াও মই ৰখি আছোঁ, অৰ্ডাৰ অহাই নাই এতিয়ালৈকে। মই বাইকটো উলিয়াব পৰা নাই, সেইকাৰণে আজি মানে অকল ভিডিঅ' শ্বুট এটাৰ কাৰণে লৈ আহিছোঁ আৰু অলপমান। তো মোৰ বাইকটোৰ লুকটো এবাৰ মই আপোনালোকক পাৰ্চনেলি দেখাই দিছোঁ চব। মোৰ পিছপিনে এইটো খোলা আছে, পিছপিনে ইণ্ডিকেটৰ নাই, এইটো বাৰু ইগন'ৰ কৰক। আৰু মোৰ এটা মানে প্ৰডিছ এটা লগোৱা আছে, এটা ভাগি গ'ল, এটা লগোৱা আছে। আৰু মানে এই মালটো মানে ইমান নীতিকে, আৰু মোৰতো মানে ভালকৈ পাৰফেক্টলি লগা নাই বাৰু। এইটো মই বেলেগ এমটি চেমটি আনিলোঁ নেকি, অনলাইন অৰ্ডাৰ দিছিলোঁ, কিন্তু এমটি আহিল চাগে, সেইকাৰণে মানে ভালকৈ লগা নাই। ডিউকৰটো মানে নাপালোঁ চাগে, আই ডণ্ট ন', মানে মই আজানিতে অৰ্ডাৰ দি দিছিলোঁ। তো আগপিনে বাৰু নাই, তো এইটো চিম্পলতে ৰাখিছোঁ, খালি বাছ এইটো বস্তু বেগটো অলপ মডিফাই কৰিছোঁ। আৰু মডিফাই মানে কি, খোলা মেলা এইবিলাকে আৰু, মন গ'লে খুলি দিওঁ, মন গ'লে লগাই দিওঁ। বাকী এইটো ইণ্টাৰচেপ্টৰটো সকলোৰে এটা ড্ৰিম বাইক, ইণ্টাৰচেপ্টৰ চবেই জানে। তো ইণ্টাৰচেপ্টৰটো ডাবল যোনটো থাকে, এইটো বেকৰ কাৰণে মানুহে লয় চাওক, সেইটোৰ কাৰণে কি এটা হেভি বাইক যেন লাগে চাওক, হেভি বাইকে বাৰু। তো 650cc ইজ নট এ জ'ক, 650cc মানে বহুত পাৱাৰ আছে এইটো ইণ্টাৰচেপ্টৰ। এইটো বুলি কথা নাই, বাইক সদায় বাইকে, বাইক হ'ল ল'ৰাৰ এটা ইম'শ্যন। তো চব ল'ৰাই এটা ড্ৰিম থাকে এখন নিজৰ পাৰ্চনেল বাইক লোৱাৰ। তো মেটেল প্লাষ্টিক বুলি কথা নাই, বাইকৰ যোনটো মেটেৰিয়েল, এইটো ইণ্টাৰচেপ্টৰটো হেভি বাইক কাৰণে এইটো মেটেলৰ হয়, মোৰতো এইটো ৰেচিং বাইক কাৰণে এইটো হয় মানে বুজিছে আৰু আপোনালোকে বুজিছে আৰু, এইটো বুলি কথা নাই, বাইক সদায় বাইকে। তো চব বাইকক ৰেচপেক্ট কৰক, একো মেটেল আৰু প্লাষ্টিক বুলি কাজিয়া নাই। ৰয়েল এনফিল্ড KTM বুলি একো কম্পিটিশ্যন, মানে কম্পিটিশ্যন আমাৰ লগৰ মাজত একো কম্পিটিশ্যন থাকিব নালাগে বুজিছে। তো ঠিক আছে, ভিডিঅ'টো আগলৈ চাই থাকক, যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰক। ইণ্টাৰচেপ্টৰ 650 চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক। আৰু নিউট্ৰেলত নাই বস্তু।
এইখন হৈছে গেট্ৰা বাইক হিমালয়ান 411 ৰিজেণ্টলি। তো এই তেনেকুৱা বাইকৰ আপোনালোকে চাউণ্ডটো শুনিলে কেনেকুৱা পালে জনাব, কোনটো বাইক আপোনালোকৰ ভাল লাগে, ৰয়েল এনফিল্ড ভাল লাগে নে KTM ভাল লাগে। তো মোৰ এইটো বাইক হয় KTM ব্লেক। তো চাই থাকক ব্লগটো আগলৈ কণ্টিনিউ কৰি আছোঁ। এতিয়া আমাৰ ভিডিঅ'বিলাক যোনটো চাবলৈ হ'ব আপোনালোকে ইনষ্টাগ্ৰামত উজ্জ্বল শইকীয়া পেজত চাবলৈ হ'ব। তো মোক ফ'ল' কৰি লওক ইনষ্টাগ্ৰামত। তো চাই থাকক। ৰাস্তা মানে দেখিবই আৰু ৰক্তিম শৰ্মা এইটো ৰক্তিম শৰ্মা গেং আমি দেখা এণ্ট্ৰি কৰিম। এইটো লেগাগাঁও ষ্টেচনৰ সোমৰ ৰোডটো আপোনালোকে বহুতে চিনি পায়। ট্ৰেইনেদি এতিয়া আমাৰ সোমাইছোঁ ষ্টেচন। তো আমাৰ অলৰেডি ভিডিঅ' শ্বুট কমপ্লিট হৈ গৈছে। তো আমাৰ ইনষ্টাগ্ৰামৰ কাৰণে ৰিলবিলাক শ্বুট কৰা হ'ল। 4খন বাইক চৰি। তো 2খন ডিউক 250 আৰু এখন ইণ্টাৰচেপ্টৰ 650 আৰু এখন হিমালয়ান 411। তো এইকেইখন বাইকৰ অলৰেডি হিমালয়ানখন গ'ল বাৰু এতিয়া। তো বাইকৰ শ্বুট কমপ্লিট হৈ গ'ল। তো ভিডিঅ'বিলাক চাবলৈ আপুনি ইনষ্টাগ্ৰামত ফ'ল' কৰক আমাক। উজ্জ্বল 33 আছে মোৰ নামটো। এইখন মোৰ বাইকটো এই দোকান গৈছিলে এই ফালি চব অ' বা বেয়া দিছা। তো চাই থাকক ব্লগটো আগলৈ। মোৰ আবেলি গেম আছে 3টা বজাৰ পৰা মোৰ গেম আছে আবেলি। আজিও ছাপ্লাইৰ লগতে মেটচ আছে। তো এইকেইদিন মেটচ মানে পূৰা খাতৰা মেটচ আছে, জিকি আছোঁ আমি। আজি চাওক কি হয় মই দেখাম বাৰু মেটচটো। তো চাই থাকক ব্লগটো আগলৈ। তো গাইছ এতিয়া আবেলি 3টা 3:30 বাজিব হ'ল। তো আমি বৰ্তমান গৈ আহিছোঁ আপোনালোকে জানেই আৰু এতিয়া মেটচ খেলিব আহিছোঁ। আজি আকৌ ছাপ্লাইৰ লগত মেটচ এইটো ফিল্ডটো। তো আমাৰ মানে এতিয়ালৈকে এসপ্তাহমান হ'ল আমি ইয়াতে আহিছোঁ মেটচ খেলিবলৈ। তো মেটচৰ ৰিজাল্ট আমিও জিকোঁ কেতিয়াবা সিহঁতেও জিকে কেতিয়াবা। তো এনেকুৱাই হৈ আছে আৰু লাষ্ট 3 দিনৰ পৰা আমি জিকাইছোঁ লাগাতাৰ। তো আজিও চাই লওঁ কি হয়। আপোনালোকক দেখাই আছোঁ আপোনালোকে যদি ক্ৰিকেট ভাল পায় তো আপোনালোকে এই ব্লগটো চাই থাকক। তো এইটো ফিল্ডতে মেটচটো ফিল্ডটোতো জানেই আৰু আপোনালোকে। বাকী ফিল্ডটো মানে ইমান পিচটো ঠিকে আছে কিন্তু বাউণ্ডেৰীটো ইমান ভাল নহয়। তো পিচখিনি মানে এইটো ৱালটো আছে আৰু সেইপিনে ৱালটো আছে কাৰণে হেৰি হয়। আৰু এইপিনে ৰাস্তাৰ এইপিনে বাউণ্ডেৰীটো ভাল নহয়। বাকী ফিল্ডটো পিচটো ঠিকে আছে। ঠিক আছে। বেয়া বাদ দিয়া সৰু পোৱালি বাদ দিয়া।